নমস্কাৰ বৰ্তমানীসকল সকলোৱে নিশ্চয় ভালে আছেনে আৰু বৰ্তমান মই ভালে আছোঁ দেই আৰু যিহেতু আমাৰ বাই ভাগৰ ল'ৰাটো আজি কৈছোঁ যে আৰু ভাবিলোঁ আপোনালোককো দেখাই যাওঁ আৰু বোলকচোন বাৰু আজি বাই ভাগৰ ল'ৰাটোক কৈছোঁ যে কোনে কোনে কিনো কৰিছে সকলোকে দেখাই গৈছে আপোনালোকে চাব এয়া কচু কাটি আছে দেই কচু কাৰণে আলু কাটি আছে দেই পিঁয়াজ আলহী আহিছে দেই হাঁহৰ মাংস এয়া ব্ৰইলাৰ এনেকৈ কাটি আছে আৰু চবেই কাটি কৰিছে আৰু বতৰটো বেয়া গোটেই এইবোৰ বৰষুণ দেই সেইটো হ'ল বায়ু ঘৰ এইফালে আইতাহঁতে বহি তামোল হেৰি কৰি আছে খাই লওঁ তামোল এখন এইফালে হ'ল এজনী বাই আমাৰ ডাঙৰ বাইদেউ আৰু এইফালে হ'ল এইটো ল'ৰা এই হ'ল আমাৰ চুনী বাইদেউ দেই আমাৰ চুনু আৰু এনেকৈ বৰষুণ আজি বতৰটো এনেকুৱা যে আৰু এতিয়া ব্ৰইলাৰ আকৌ গুচাই আছে কটাই কাটি আছে এইপিনে সেয়া গুচাই আছে পাৰিলেহে বহিবি আৰু ইয়াক কচু জালত দিবৰ কাৰণে মাছ কাটিছোঁ মাছৰ পেটু সেয়া মাছ হাঁহ ব্ৰইলাৰ কুকুৰা চব সেইবিলাক দেউতাই কাটি আছে এনেকৈ আজি কচু জালত খানাটো খোৱা হ'ব আৰু এইপিনে কচু ধুই আছে দেই মতা মানুহবিলাকে কৰিছে মাইকীবোৰ চব কাটি কৰি আছে যে এইটো ল'ৰা বাপেক হয় ডবল পেটা বৰষুণ দিছে দেই কচু জাল খাবিয়া আজি এইবোৰ কচু জাল আজিহে বতৰটো বহুত হেৰি কৰিব পাৰিছে এইটো খোৱা মানুহ বহুৱাই আকৌ বহুৱাই হেৰি খোৱালে মাংস বনাই আছে দেই এইটো ইয়াক দিবলৈ নহয় নহয় মাহী ৰান্ধনি খেলি মেলি কৰি দিছো মাতি এইফালে আইতাই হাঁহ চলি আছে সাজ খাব লাগিব এতিয়া কচু জালত হয় নহয় বাৰু খাই ভাল লাগিব এইফালে ভিনদেউহঁতে মানে ভাত শাক বনাই আছে এইপিনে বনাই আছে মাংস এইফালে বনাবলৈ লৈছে ভাত আৰু সেয়া কচু এনেকৈ কৰি ভিনদেউহঁতে বনাইছে এয়া হ'ল চাউল আপোনালোকক চাউলকেইটাও দেখুৱাই দিছোঁ আৰু এয়া শাক চাক কবি চবি এয়া কচু বইল কৰি এনেকৈ থোৱা হৈছে এতিয়া বনাব কুকুৰা মাংসৰ লগত আৰু এতিয়া ভিনদেউহঁতে সকলোবোৰ ভিনদেউহঁতে বহি আছে এতিয়া কচু শাক এয়া কচু এয়া মাছ ফ্ৰাই কৰিছে জালুক দি মাছৰ মূৰকেইটাহে আনিলি এয়া দেখা নাই পাহৰি থাকিলোঁ এয়া মাছ ফ্ৰাই কৰি আছে দেই কচুৰ লগত বনাব এইবোৰ হেৰি কৰিছানে
ভিডিঅ' কল লাগিলে এয়া চাটনি খাই আছে দেই এইটো মানে পাছফাল খাই মানে জুই শাল ইয়াতে ভূঞা বনাই আছে চাহ বাপেক এইফালে বনাই আছে এইফালে আইতাহঁতে বহি আছে আৰু এইফালে মাছ ফ্ৰাই কৰি আছে মাছ ফ্ৰাই কৰি আছে কেনেকুৱা লাগিছে ভাল লাগিছে আৰু বাকী থকা সকলেও কেঁচুৱা জন্ম দিয়ক আমি জাল ঘনে ঘনে যাতে জাল খাবলৈ পাওঁ খাব পাৰে আৰু এয়া মাছ চাহ বাপেক এইফালে বনাই আছে এইফালে আইতাহঁতে বহি আছে আৰু এইফালে মাছ ফ্ৰাই কৰি আছে মাছ ফ্ৰাই কৰি আছে কেনেকুৱা লাগিছে ভাল লাগিছে আৰু বাকী থকা সকলেও কেঁচুৱা জন্ম দিয়ক আমি জাল ঘনে ঘনে যাতে জাল খাবলৈ পাওঁ খাব পাৰে আৰু এয়া মাছ এইটো অকণমান অলপচোন কচু নিদিয়া কেনেকৈ মই কেনেকৈ বম অলপ বহিবলৈ দিয়ক ৰেখা ক'ত গ'ল ৰেখা ক'ত গ'ল জানো ৰেখা কথা গমেই নাপাওঁ এইজনী ৰেখা তাইকে বিচাৰি কৃষ্ণ নিয়মটো কৰি ল'ব লাগে ঈশ্বৰ আনিব খাব লাগিব দেহাটো অলপ ওলাবলৈ দিয়ক ফটো মাৰিব নহয় ৰস পানী সজাই পেলাই দিছোঁ পানীটো খাই ভালে শুবলৈ থাকিব লাগে তোমাৰ ফটো এটা মাৰি লওক তাৰপৰা হেৰি নহয় হেৰি কেঁচুৱাটো এনেই কপালত নহয় এনেই মুখতে আগতে চেলাইকে হাঁহযোৰ এনেকৈ দিবা ইয়াত লগালে মানে এনে ফুৰি নিব নহয় এনেকৈ অকণমান খোৱাইলে হ'ব কেঁচুৱাটো এনেকৈ খোৱাইলে হ'ব তিনিটা তাৰপৰা ভাত খাওঁতে সেই কলা ফুলবোৰ এনেকৈ মুঠাই দিলে কলা ফুল ভিডিঅ' হৈ আছে ফটো মাৰি আছে দালি বেলেগকে বনাই দিবা মিহলি কৰি লওঁ দালি বায়ে হ'ব নালাগে ফটো মাৰিছো খাবলৈ পালে নহয় বইধা মাংসখিনি খাবলৈ পালে নামঘৰটো কিমান নকয় থাকে আমি যাওঁ আজি কওক আকৌ মোক লাগিব নালাগে ৰ'ব আকৌ নিয়মটো কওক আকৌ
লগাই দিয়া 3বাৰ আৰু এবাৰ একো নহয় দিয়ক হ'ব মিঠা সেয়াই নহয় মই ঘিউ আছো আপুনি ওলাই আছে আপুনি আপুনি ঢেৰ ওলাইছে আপুনি হ'ব অঁ এইফালে আহক অঁ এনেকৈ উঠাইছো পাৰি আৰম্ভ কৰিব লাগে নিয়মে নহয় চবটো কাই দিব পেট ভৰাকে চবটো কাব লাগিব সেই হাতখনকে হেৰি কৰি থাকা ৰেখা হাতখন পাইছা নহয় সেইখনকে এনেকৈ মুঠিয়াই দিয়া অকণমান আমাৰ আকৌ ছোৱালী সাৰ পাই গৈছিলে খুৱাই দিওঁতে আমাৰ ছোৱালী সাৰ পাই গৈছিলে সেই লগাই দিওঁতে সাৰ পাই আছিলে আইতাকক বাই ক'লেহে মনত পৰি আছে নহয় দিছে খুইদেউ অঁ খুইদেউ সেয়া গোটা ভাজি দিছে সেয়া দিছে হ'ব হ'ল চেলেকেলে হ'ল অঁ দিয়া খাব সেয়া খাব আপুনি ওলাই দিয়ক তেতিয়াহে খাব নহয় সেয়া হেৰিয়ে দিছে সেয়া একেবাৰে হাতে ভিনদেউতে খাই আছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই